চাওক প্ৰথম কথাটো হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো কৈছে যে গাখীৰ নিদিয়া গৰু বুলি একচুৱেলি হাগ্ৰামা মহিলাৰী ছাৰে 17 বছৰ কি দিছিলে কেইজনমান নেতা তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF দলৰ এনেকুৱা বৰ্তমান পৰিস্থিতি হৈছে তেওঁলোকে বজাৰে বজাৰে মানে ঔষধ বিক্ৰী কৰাৰ দৰে এডভাৰটাইজ কৰি আছে আমি চাওঁ ছ'চিয়েল মিডিয়াত সংকীৰ্ণ কাৰণে আজিৰ ডেটত তেওঁলোকে মানে বজাৰে বজাৰে ঘূৰিব লগা হৈছে যিদৰে ঔষধ বিক্ৰী কৰে ফেৰিৱালাসকলে ঔষধ বিক্ৰী কৰে কিবা ভাঙাচোৰা বেপাৰীৰ দৰে তাৰমানে মানে বজাৰে বজাৰে এডভাৰটাইজ কৰি আছে এইবোৰ মানে মিনিংলেছ আৰু ইয়াৰ পৰা বুজা যায় যে BPF দল বহুত দুৰ্বল হৈছে আমি থকা সময়ত BPF দল বহুত ষ্ট্ৰং আছিলে কিন্তু বৰ্তমান সময়ত বহুত দুৰ্বল সালাকাটি সমষ্টিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া একেলগে তেওঁলোকে যে সালাকাটি সমষ্টিত গৈ গৌৰাংজাৰী গাঁৱৰ ওচৰত মিটিঙে কৰিব পৰা নাই চাগে কাৰণ সেই অঞ্চলৰ আমাৰ কোচ ৰাজবংশী মানুহবোৰক যি যন্ত্ৰণা দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF চৰকাৰে NTPCক 351 বিঘা মাটি এলটমেণ্ট দি কিনে আৰু সেই অঞ্চলৰ মানুহখিনি ভোট দিব বুলি ভাবে নেকি তেখেতে আজি গাই গৰুৰ কথা কয় কালি গাহৰিৰ কথা ক'ব পৰহি ছাগলীৰ কথা ক'ব এইবিলাক শুনি লাভ নাই বড়ো অবড়োৰ যিটো সংগঠন জন্ম লৈছিলে উগ্ৰপন্থী সংগঠন জন্ম লোৱা নাই কিন্তু বড়ো আৰু অনাবড়ো দুটা শব্দ ওলাইছিল নে নাই আপোনালোকে কওক যাৰ কাৰণে বড়ো অনাবড়ো সংগঠন জন্ম ল'ল অনাবড়ো মানুহখিনিক আতংক কৰাৰ এটা সৃষ্টি BTCৰ চিফ হাগ্ৰামা মহিলাৰ থকা সময়তো যদি এনেকুৱা হয় পৰিস্থিতি এটা জাতি জনগোষ্ঠীৰ মাজত বিভেদ হৈছিল এইটোতো এটা হেৰি আছিলে না ফেইলাৰ আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে তেখেতৰ দিনত অনাবড়ো এটা শব্দ ওলাই এটা বৃহৎ সংগঠনৰ জন্ম হৈ গৈছিল প্ৰথম কথাটো হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো কৈছে যে গাখীৰ নিদিয়া গৰু বুলি একচুৱেলি হাগ্ৰামা মহিলাৰী ছাৰে 17 বছৰ কি দিছিলে এতিয়া কথা প্ৰসংগত ওলাই আৰু ছেকেণ্ড কথাটো হ'ল UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম হৈ আছে সেইখিনি BTRবাসী ৰাইজে চাই আছে আৰু UPPL দলৰ বিৰোধিতা কিন্তু ৰাইজে কৰা নাই এইটো BPF দলৰ কেইজনমান নেতা কৰ্মীয়ে কৰি আছে আৰু এই নেতা কৰ্মীসকল যিসকল আছে তেওঁলোকে হাজিৰা কেন্দ্ৰিক ক'ব লাগিব আৰু তেওঁলোকেই মানে অপপ্ৰচাৰটো চলাই আছে আৰু তেওঁলোকে বিৰোধিতা কৰি আছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো কথা কৈছে কামৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া এডুকেশ্যন লাইনত নৱপ্ৰজন্মৰ মানে আৰ্থিক উন্নয়ন শিক্ষামূলক যিবোৰ কাম কৰি আছে এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত হোৱা নাছিলে এইটো জল পট আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু আমাৰ BTRৰ প্ৰতি এটা সঁহাৰি আছে প্ৰমোদ বড়ো ছাৰক লৈ যিটো BTR উন্নতিৰ কাৰণে কাম কৰি আছে তাৰ কাৰণে ৰাইজে ভাল পাইছে আৰু এটা কথা স্পষ্ট বিজেপিৰ আদৰ্শত UPPLৰ আদৰ্শত বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদৰ্শত চলাটো বেয়া নহয় চবে BTRবাসী শান্তি পোৱা মানে কি আমি চবে শান্তি পোৱা এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPFৰ কেইজনমান নেতাই বিচৰা নাই সেইটো ডাঙৰ কথা নহয় আৰু কেইজনমান নেতা তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF দলৰ এনেকুৱা বৰ্তমান পৰিস্থিতি হৈছে তেওঁলোকে বজাৰে বজাৰে মানে ঔষধ বিক্ৰী কৰাৰ দৰে এডভাৰটাইজ কৰি আছে আমি চাওঁ ছ'চিয়েল মিডিয়াত এইটো কি বুজাইছে যে BPFৰ দিন অতি বেয়া তেওঁলোকে এতিয়া বজাৰে বজাৰে আলু বেপাৰী পিঁয়াজ বেপাৰী সকলকো বুজাব গৈছে এই বেপাৰীসকলকে বুজি নাপায় বুজি পায় নিশ্চয় যে এওঁলোকৰ সময় সংকীৰ্ণ কাৰণে আজিৰ ডেটত তেওঁলোকে মানে বজাৰে বজাৰে ঘূৰিব লগা হৈছে যিদৰে ঔষধ বিক্ৰী কৰে ফেৰিৱালাসকলে ঔষধ বিক্ৰী কৰে কিবা ভাঙাচোৰা বেপাৰীৰ দৰে তাৰমানে মানে বজাৰে বজাৰে এডভাৰটাইজ কৰি আছে এইবোৰ মানে মিনিংলেছ আৰু ইয়াৰ পৰা বুজা যায় যে BPF দল বহুত দুৰ্বল হৈছে আমি থকা সময়ত BPF দল বহুত ষ্ট্ৰং আছিলে কিন্তু বৰ্তমান সময়ত বহুত দুৰ্বল আপোনালোকে এটা বস্তু নটিচ কৰিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পিছফালে আগৰ ভিউটো চাব আৰু বৰ্তমানৰ ভিউটো চাব তেখেতে দুৰ্বল হৈছে পাৰ্টিৰ দুৰ্বল মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দুৰ্বল আৰু ভাল ৱেট থকা লিডাৰ কেইজন আছে চন্দন ব্ৰহ্ম ডাঙৰীয়া নাই বাকী মেক্সিমাম লিডাৰ দেখোন নাই BPFত কেইজনমান আছে আৰু যোৱা পৰহিৰ এটা মই ভিডিঅ' চালোঁ সালাকাটি সমষ্টিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া একেলগে তেওঁলোকে যে সালাকাটি সমষ্টিত গৈ গৌৰাংজাৰী গাঁৱৰ ওচৰত মিটিঙে কৰিব পৰা নাই চাগে কাৰণ সেই অঞ্চলৰ আমাৰ কোচ ৰাজবংশী মানুহবোৰক যি যন্ত্ৰণা দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF চৰকাৰে NTPCক 351 বিঘা মাটি এলটমেণ্ট দি কিনে আৰু সেই অঞ্চলৰ মানুহখিনি ভোট দিব বুলি ভাবে নেকি
গতিকে বাই ইলেকশ্যনত ইউ পি পি এলৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া উইনাৰ হৈ আছে, তাতে স্পষ্ট কথা। আৰু চিডলি অঞ্চলৰ সমূহ ৰাইজক আমি ধন্যবাদ জনাম যে আপোনালোকে ভাল ব্যক্তি এজনক MP হিচাপে পঠাইছে, আৰু এজন ভাল ব্যক্তিক আপোনালোকে MLA হিচাপে পঠাওক, সমষ্টিটোৰ ডেভেলপ হওক। BPF-ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিসকল নেতৃত্ব তেওঁলোকে নিজে নাজানে। আৰু এটা কথা স্পষ্ট মই আপোনালোকক ক'লো, BTC ইলেকশ্যন শেষ হোৱাৰ পিছত চাব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগৰ আৰু কেইজনমান নেতা এনে মানে দলো এৰি দিব, BTCও এৰি দিব, এইখিনিয়ে ক'লো। কিন্তু আমিতো BTC-তে থাকিব লাগিব। গতিকে BTR-ৰ উন্নতিটো আমি কামনা কৰোঁ, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR-বাসী যাতে শান্তিত থাকে তাকে আমি কামনা কৰোঁ। লগতে চিডলিবাসী ৰাইজক আমি অনুৰোধ জনাম যে বাই ইলেকশ্যনত একেবাৰে বিপুল ভোটে আমাৰ ইউ পি পি এলৰ কেণ্ডিডেটজনক জয় কৰাক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আবোল তাবোল বক্তব্যত মানে কোনো হেৰি কৰিব নালাগে, আওকাণ কৰিব নালাগে। তেখেতে আজি গাই গৰুৰ কথা কয়, কালি গাহৰিৰ কথা ক'ব, পৰহি ছাগলীৰ কথা ক'ব, এইবিলাক শুনি লাভ নাই। CM ডাঙৰীয়া এটা ভাল কথা কৈ গৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে বহুত কাম কৰি আছে। ইভেন মই শুনা পাইছোঁ তেখেতে যিটো তামোলৰ ফেক্টৰী কিমান কোটি টকা এইটো খুলিব, যাতে BTC-ৰ বহুত যুৱক যুৱতী যাতে বাহিৰৰ যাব নালাগে কামৰ কাৰণে, সেই সন্দৰ্ভতো তেখেতে বহুত আগুৱাই যাই আছে। আৰু বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়নমূলক কাম কাজৰ কাৰণে মানে আগুৱাই দি আছে। আমাৰ কোচ ৰাজবংশীসকলৰো আপোনাৰ কেইদিন আগত লেংগুৱেজ টিচাৰ হিচাপে 502জন টিচাৰৰ এটা সিদ্ধান্ত লৈ আছে তেখেতে। এইটোত আমি মানে সন্তুষ্ট হৈছোঁ। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত 17 বছৰত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ লেংগুৱেজ টিচাৰৰ কাৰণে একো মাত মাতা নাই। তেওঁলোকে মানে একো না একত্ববাদ চলাই আছিলে, কাৰণ তেওঁলোকে 17টা বছৰ, আৰু তাৰ পিছতে ৰাইজে মানে বুজি পাইছে। আৰু সেইকাৰণে আজিৰ ডেটত BPF নাই। BPF বুলি ক'লে চাব অসমৰ কংগ্ৰেছ চৰকাৰৰ দৰে 17টা বছৰ 15 বছৰ শাসন চলাইছে। এতিয়া কংগ্ৰেছ একেবাৰে শেষ, BPF-ও একেবাৰে শেষ হৈ যাব। অহা BTC ইলেকশ্যনত 7টা মান পাব পাৰে, আইডিয়া, আৰু 7টা পাব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত 7টা সমষ্টি পাব, তাতকে বেছি নাপায়। এইখিনিয়ে ক'লো। মানে হাগ্ৰামা মহিলাৰে তেখেতে কৈছে কি আপোনাৰ প্ৰমোদ বড়ো চৰকাৰ থকা সময় এই সময়ত মানে দুটাকৈ উগ্ৰপন্থী সংগঠন নতুনকে হৈছে, আৰু শান্তি হোৱা নাই বুলি তেখেতে কৈছে। অশান্তিকে এতিয়া চৰকাৰ, অশান্তিটো এতিয়া ৰাইজে ক'ব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বড়োৰ যিটো সংগঠন জন্ম লৈছিলে, উগ্ৰপন্থী সংগঠন জন্ম লোৱা নাই, কিন্তু বড়ো আৰু অনাবড়ো দুটা শব্দ ওলাইছিল নে নাই আপোনালোকে কওক। যাৰ কাৰণে বড়ো অনাবড়ো সংগঠন জন্ম ল'ল। অনাবড়ো মানুহখিনিক আতংক কৰা এটা সৃষ্টি। BTC-ৰ চিফ হাগ্ৰামা মহিলাৰ থকা সময়তো যদি এনেকুৱা হয় পৰিস্থিতি, এটা জাতি জনগোষ্ঠীৰ মাজত বিভেদ হৈছিল, এইটোতো এটা হেৰি আছিলে না, ফেইলাৰ আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, যে তেখেতৰ দিনত অনাবড়ো এটা শব্দ ওলাই এটা বৃহৎ সংগঠনৰ জন্ম হৈ গৈছিলে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত কেইজনমান ল'ৰাই কিবা এটা সংগঠন খুলিছে, এইটো বেলেগ কথা, কিন্তু জাতি জনগোষ্ঠীৰ অনাবড়ো মানুহখিনিয়ে এক্সাইটেড হৈ গৈছিলে, এইটো বিৰাট ডাঙৰ কথাটো। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পোহপাল দিব পাৰে না ভালে, সেইটো আমি চাব লাগিব। এটা শান্তি হৈছে না, শান্তি আমি ৰাইজে কৈছোঁ শান্তি। আজি কোকৰাঝাৰ টাউনত বা আমি ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈকে আহোঁতে কি অশান্তি আছে? একো অশান্তি নাই, বন্ধ নাই, একো নাই। মোৰ ফ্ৰেণ্ড এজন 2008 চনত আন্দোলনৰ কাৰণে এই কোকৰাঝাৰত ইণ্ডিয়ান আৰ্মিৰ ইণ্টাৰভিউ দিব আহিছিলে। আজিৰ ডেটতো তেখেতে কয়, কিন্তু BTC-ত আজি সেই BTR-ত সেই প্ৰব্লেমটো নাই, শান্তি। তেখেতে আৰ্মিৰ ইণ্টাৰভিউ দিব পৰা নাছিলে মানে আহি কিনে ওদালগুৰিৰ পৰা, কিন্তু বৰ্তমান সময়ত ৰাতি 12টা 1টা 2টাৰ কোনো কথা নাই, শান্তি আছে, বিন্দাছ, আৰু টেনশ্যন নাই।